যি কথা কাষে খুলি বুজাব নোৱাৰে কুৰুকি কুৰুকি খান্দি যোৱাবি মোৰ এটা মানে গুৱাহাটী যোৱাৰ এটা মানে বাট আছিল আৰু মই দিহানাম গাই ঘূৰি ফুৰোঁ আৰু কোনোবাই ভাইভান থিয়েটাৰত মোক ল'ব বিচাৰে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে আমাৰ সকলোৰে চিনাকি সীমা বৰুৱা, বিশেষকৈ বেহেৰাবাৰী আউটপোষ্টৰ বৰ্তমান তৰামাই চৰিত্ৰটোত অভিনয় কৰি আছে। গতিকে আহক তেওঁৰ লগত কথা পাতোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই সীমা বৰুৱা। আপোনালোকৰ সকলোৰে প্ৰিয় চিৰিয়েল বেহেৰাবাৰী আউটপোষ্টৰ মই তৰামাই নগয়ানী। মোৰ আচলতে অৰিজিনেল ঘৰ নগাঁৱত কাৰণে মানে কেৰেক্টাৰটো মোৰ চৰিত্ৰটো মানে নগাঁৱতেই ঘৰ কৰিছে আৰু সেইকাৰণে এনেই যেনিবা বিয়া হৈছোঁ হাৰিয়ানালৈ আৰু BSFলৈ। মই যেতিয়া প্ৰথম লগ পাইছোঁ তেতিয়া সুধিছোঁ BSF ছাৰ ক'ত আছে, তোমাৰ নিশ্চয় মনত আছে চাগে। BSF মানে কৰোণাৰ পৰা আহিবই পৰা নাই, BSF বৰ্ডাৰতে আছে। তাকে লাহে লাহে অকণমান টেনশ্যনো বাঢ়ি গৈছে। ছোৱালী তিনিজনী ছোৱালী অকলে অকলে ডাঙৰ কৰিবলগীয়া হৈছে, ডিউটি কৰিবলগীয়া হৈছে। ফোনো আহি থাকে মাজে মাজে খুৱাবও লগা হয়, খেলিবও লগা হয়। তোমাৰ শৈশৱৰ বিষয়ে জানিম, মানে সীমা বৰুৱাৰ। মোৰ শৈশৱ মই যেনেকৈ ক'লোঁ, মোৰ ঘৰ নগাঁও পুৰণিগুদাম কাষৰী গাঁৱত মোৰ ঘৰ। মোৰ তাতেই মোৰ জন্ম, তাৰপিছত তাতেই মোৰ স্কুল পঢ়িছোঁ। তাতে কাষৰী গাঁও মজলীয়া বিদ্যালয়ত আমাৰ 7লৈকে পঢ়িছিলোঁ। তাৰপিছতে পুৰণিগুদাম গাৰ্লছ হাইস্কুলত মোৰ হাইস্কুল, তাৰপিছতে গৈ পেলাই RKB হায়াৰ ছেকেণ্ডেৰী স্কুলত মই HS কৰিছোঁ। তাৰপিছত পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ পৰা মই গ্ৰেজুৱেশ্যন লৈছোঁ। সেয়াই, তাৰ কিছু বছৰ গেপৰ পিছত গুৱাহাটীলৈ যাওঁতে মই তাত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। তোমাৰ সংসাৰ কেনেকুৱা? বা মই বিয়া হৈছোঁ গোলাঘাট এৰেঙাপাৰাত এওঁলোকৰ ঘৰ। মোৰ মানুহজনৰ নাম হৈছে সঞ্জীৱ বুঢ়াগোহাঁই। বহুতে চিনি পায় হয়তো, তেওঁ অভিনয়ৰ লগত জড়িত আৰু বৰ্তমান তেওঁ জাগৃত মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ এজন মানে শিক্ষক। তেওঁ অভিনয় বিভাগটো চলাই আছে। সংসাৰত এতিয়া মোৰ মানুহজন, মোৰ এজনী ছোৱালী আছে, 4 বছৰ হৈছে তাইৰ। 4 বছৰীয়া ছোৱালী এজনীৰ মই মাক। দেখিলে নালাগে, মই যেতিয়া দেখিছোঁ প্ৰথম পাইছোঁ তেতিয়া বহুত সৰু ছোৱালীজনী অনুভৱ হৈছে। সেয়ে আছোঁ আৰু এওঁলোকৰ ঘৰত মা দেউতা, তাৰপিছতে দেৱৰ আছে আৰু মোৰ দেৱৰৰ ৱাইফ জাজনী আছে আৰু আমাৰ আৰু এজনী অকণমানি আছে, সিহঁতৰ 1.5 বছৰীয়া। আৰু তোমাৰ অভিনয়ৰ কেতিয়াৰ পৰা কেনেকৈ কি যাত্ৰাটোৰ বিষয়ে যদি? অভিনয় মানে মই একেবাৰে কম বয়সৰ পৰা নাই কৰা বাৰু। স্কুলত অংগনবাড়ীত কবিতা আবৃত্তি কৰা বা এনেই স্কুলত সৰু সুৰাকৈ সাধু এটাকে অকণমান হেৰি কৰি অভিনয় কৰি দেখুওৱা, তেনেকুৱাৰ বাহিৰে ভালকৈ নাটক কৰিবলৈ আৰম্ভ কৰিছোঁ মই কলেজমানৰ পৰাহে। কলেজত থকাৰ মানৰ পৰা 2005-06 মানৰ পৰা দেই। তাৰপিছতে তেতিয়াৰ পৰা নাটক আৰম্ভ কৰিছোঁ। প্ৰথম মোৰ গুৰু নৱজ্যোতি বৰা, তেখেতৰ লগত নাটক কৰিছোঁ। তাৰপিছতে আমাৰ পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠীৰ দীপক বৰাও মোৰ অন্য এজন গুৰু। তেখেতৰ পৰাও মই বহুত শিকিছোঁ, তেওঁলোকৰ লগত কাম কৰিছোঁ। তাৰপিছতে আৰু মৃণাল কুমাৰ বৰা, তেওঁলোকৰ লগতে নাটক কৰিছোঁ, নাটক শিকিছোঁ। তাৰপিছতে গুৱাহাটীলৈ গৈছোঁ। গুৱাহাটীলৈ যোৱাৰ পিছত কিন্তু মই ভিন্নজনৰ লগতে কৰিছোঁ আৰু একদম মানে পাকিজা মেম, অনুভ হাজৰিকা, জ্যোতিনাৰায়ণ ছাৰ, বহুতৰ লগতে কৰিছোঁ, নৰেন পাটগিৰি, তেনেকৈ আৰু চলাই আছোঁ। প্ৰশিক্ষণ নাই লোৱা, মানে ৱৰ্কশ্বপ কৰিছিলোঁ, কৰ্মশালা কৰিছিলোঁ। যেতিয়া প্ৰথম নাটক কৰিবলৈ গৈছিলোঁ, তাৰপিছত এই 2008 মানত আমি কৰ্মশালা এটা কৰিছিলোঁ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ তেওঁলোকে 45 দিনীয়া আৱাসিক কৰ্মশালা কৰে। তেনেকৈ আৰু তেতিয়া দিল্লীৰ পৰা NSDৰ ছাৰ বাইদেউহঁত আহিছিলে, 45 দিন শিকিছিলোঁ। তাৰপিছত দুবাৰ মই কৰিছোঁ। এবাৰ জীৱনৰ প্ৰথম কৰ্মশালাটো মই কলিয়াবৰ হাটবৰ নাট্য সমাজত কৰিছিলোঁ। চিত্ৰলেখা ড্ৰামা প্ৰডাকশ্যনৰ তেওঁলোকৰ আছিলে, মানে অৰ্গেনাইজ কৰিছিলে। তাৰপিছত আমাৰ পুৰণিগুদামত পিছৰ বছৰ আমাৰ পুৰণিগুদামৰ দীপক দাই এৰেঞ্জ কৰিছিলে, অবিনশ্বৰ গোষ্ঠীয়ে পাতিছিলে কৰ্মশালাটো। সেই দুটাই কৰ্মশালা কৰিছোঁ। তাৰ বাহিৰে কিন্তু মই ষ্টেজতে শিকিছোঁ, নৱদাহঁতে শিকাইছে, দীপক দাহঁতে শিকাইছে, তেনেকৈ আৰু। থিয়েটাৰত গৈছা নি আগত? থিয়েটাৰ নাই যোৱা, মানে ভ্ৰাম্যমান থিয়েটাৰৰ কথা কৈছা? ভ্ৰাম্যমান থিয়েটাৰ মই আজিলৈকে যোৱা নাই। ষ্টেজ ভাল পাওঁ, যেতিয়া যাবলৈ আশা এটা আছে। এতিয়া তোমাৰ ভিডিঅ'টোৰ জৰিয়তে যদি কোনোবাই ভ্ৰাম্যমান থিয়েটাৰত মোক ল'ব বিচাৰে, ল'ব পাৰে। কমেণ্টত দিলে তেওঁক মই যোগাযোগ কৰি আপোনালোকক জনাই দিব পাৰিম।
অভিনয়ৰ যোনটো পৰিৱেশ সেইটো ঘৰত আছিলে নি সৰুতে নে ঘৰত মানে আমাৰ দেউতাহঁতে ভাওনা কৰা দেখিছিলোঁ সেয়া সৰুতে কিন্তু তাৰপিছত তেনেকুৱাকৈ একো প্ৰফেচনেলি নহয় কিন্তু তেওঁলোকে মানে এই লাইনত মানে মই আমাৰ নিজে গাঁৱত নিজেহে যেনেকে শিকা কৰে মই নিজেহে শিকা মই নিজে ওলাই আগ্ৰহ মানে নিজৰ আগ্ৰহ মোৰ আগ্ৰহ মানে মোৰ গান মই প্ৰথম গান গাইছিলোঁ গানটা শুনাব আজি গান গাইছিলোঁ গান শিকিছিলোঁ গান মানে তাৰপিছত তেনেকৈ মোৰ দাদা এজন মানে মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ ককায়েক তেওঁ মোক গান শিকায় গান তাৰপিছতে মোক ক'লে স্কুলত মানে হায়াৰ ছেকেণ্ডেৰীটোৰ তাতে ষ্টেজত তেতিয়া প্ৰথম পাৰফৰ্ম কৰিছোঁ আৰু তাতে গান গাবলৈ ক'লে তেওঁৱেই শিকাইছে তেওঁৱেই বজাইছিলে গীটাৰ মই গাইছিলোঁ তাৰপিছতে তেওঁ আকৌ নৱদাৰ লগত মানে আগৰ পৰা নাটক কৰে নৱদাৰ লগত সেই বিকিদা বুলি কওঁ আমি দীপজ্যোতি শইকীয়া তেওঁ মোক একদম নৱদাৰ ওচৰলৈ লৈ গৈছিলে গান গোৱাৰ কাৰণে এই নাটকত মানে বেকগ্ৰাউণ্ডত কিবা এখন নাটক কৰিছিলে তাত মানে নামৰ আধাৰত মানে তেওঁলোকে নাম বেছ কৰি পেলাই নাটক এখন কৰিছিলে আৰু তেতিয়া মানে মই দিহানাম গাই ঘূৰি ফুৰোঁ আৰু অতত আমাৰ গাঁৱত মানে দিহানামৰ দল এটা আছিলে মই দলপতি আছিলোঁ তাৰপিছতে এই তেতিয়া ক'লে এই নাম যদি তুমি গোৱা তেনেহ'লে আহা আমি তোমাক মই নৱদাৰ ওচৰত লৈ যাওঁ নৱদাৰ তালৈ মোক লৈ গৈছিলে সেয়া আৰম্ভণি আৰু তাৰ পৰাই মই প্ৰথম নৱদাৰ তাত কিন্তু প্ৰথম ওৱান এক্টেই হওক বা 2 বছৰ 3 বছৰমান মই বেকগ্ৰাউণ্ডতহে আছিলোঁ গান গাইছিলোঁ মিউজিকত আছিলোঁ তাৰপিছত লাহে লাহে ষ্টেজত আহিছোঁ আৰু এতিয়া ছাপোৰ্ট চাগে ঘৰৰ পৰিয়ালৰ পৰা চব মানে পায় দুইখন ঘৰৰ পৰাই বহুত ছাপোৰ্ট তাৰমানে প্ৰথমতে আমাৰ ঘৰত বুজি পোৱা নাছিলে কোনো নাছিলে কাৰণ আমাৰ নাটক চাটক কৰিলে কি হয় বহুত দেৰি হয় নহয় ৰিহাৰ্চেল হয় এতিয়াতো গমেই পোৱা শ্বুটিঙত আমি এতিয়া মানে আমি এতিয়া লগ পাইছোঁ আমি এখন চিনেমাৰ কামত দুইজনে লগ পাইছোঁ আমাৰ মানে ইমান দেৰি হৈছে শ্বুটিং ৰাতিপুৱা 5টা বজাত কল টাইম থাকে ৰাতি 2টা বজাত পেকআপ হয় তো আমাৰ কামবোৰে অকণমান আনচাৰ্টেইন কাৰণ মানে টেকনিকেল কাম বহুত থাকে তো তেনেকুৱাকৈ নাটকৰ ৰিহাৰ্চেলৰ ক্ষেত্ৰতো হয় তাৰমানে এখন নাটক যেতিয়া উলিয়াবলৈ হয় তেতিয়া উলিওৱাৰ সময়ত বহুত টাইম ৰিহাৰ্চেল হয় তো সেই কথাটো অকণমান ঘৰত প্ৰথমতে বুজি পোৱা নাছিলে এতিয়া বাৰু বুজি পোৱা হৈ গ'লগৈ আৰু এই বুজি নোপোৱা পৰ্যায়টো মোৰ মা ঘৰখনে পাইছে আৰু এতিয়া তাৰপিছত এতিয়া মোৰ মানে এওঁলোকৰ ঘৰখনত জানে আৰু এতিয়া কাৰণ এওঁ যিহেতু এইটো লাইনৰ লগতে জড়িত তো গমেই পাই যে এইটো লাইনৰ মানুহ কেনেকুৱা হেৰি হয় তো আমি দুইজনে যিহেতু কৰোঁ সেইকাৰণে মানে আমাৰ ঘৰখনো একো আপত্তি নকৰে আৰু ভাল পায় ভিনদক কেনেকৈ লগ পোৱা হ'ল ভিনদক মানে মই যে কৈছোঁ প্ৰথম আমি মই যেতিয়া 2008তে লগ পোৱা তেওঁ কলিয়াবৰত হাতবৰ নাট্য সমাজত ৱৰ্কশ্বপ এটা কৰিবলৈ আহিছিলোঁ তেনেকৈ লগ পোৱা আৰু নাটকতে লগ পোৱা ৱৰ্কশ্বপতে লগ পাই প্ৰথমতে খুব ভাল বন্ধুত্বৰ পৰা গৈ আৰু প্ৰেমৰ পিছত বিয়াৰ পিছত সংসাৰ তাৰপিছতে তেনেকৈ চলি আছোঁ আৰু তেনেহ'লে আমাৰ তৰামাই নগাঁৱৰ জীয়ৰী আৰু গোলাঘাটৰ বোৱাৰী আৰু বৰ্তমান গুৱাহাটীত থাকোঁ বেহেৰাবাৰী আউটপোষ্টলৈ কেনেকৈ মানে তেনেকৈ সেয়াও নাটকৰ জৰিয়তে অহা নিচিনা হৈছিলে আমি মানে নাটক এখন কৰিছিলোঁ অভিনয়ৰ জুবিনদাৰ এটা ইনষ্টিটিউট আছে যে অভিনয় বুলি তাতে মানে ৰাজেশ ভূঞা সকলোৱে চিনিয়ে পায় ৰাজেশ দাই ডাইৰেকশ্যনত আমি কৰিছিলোঁ কাৰেঙৰ লিগিৰি কৰিছিলোঁ কাৰেঙৰ লিগিৰিৰ তেতিয়া ময়ো এটা চৰিত্ৰ কৰিছিলোঁ সেইখন নাটকতে আকৌ আমাৰ এতিয়া বৰ্তমানৰ বেহেৰাবাৰী আউটপোষ্টৰ আমাৰ যিজন পৰিচালক মনোজ শইকীয়া মনোজ দায়ো আমাৰ লগত অভিনয় কৰিছিলে তাৰপিছতে আমাৰ সিদ্ধাৰ্থ দা কেকেদা তেওঁ আমাৰ লগত অভিনয় কৰিছিলে তেনেকৈ মানে মানুহকেইটা আহিলে যেতিয়া একেলগে ৰাজেশ দাৰ পৰিচালনাত নাটকখন কৰিলোঁ আকৌ যে লগ পালোঁ তেতিয়া মানে আকৌ মানে ৰিফ্ৰেছ হৈ গ'ল তই দেখোন আছ ইয়াতে তই দেখোন আমাৰ লগত আকৌ মানে হেৰি কৰিব পৰা তেনেকৈ মানে চৰিত্ৰ এটা ওলালে তোক মাতিম এনেকৈ ক'লে বেহাৰবাৰীলৈ এতিয়া সকলো মাতিলে দীঘলীয়াকৈ মানে মাতিলে সৰু সুৰাকৈ নাযাওঁ আৰু ভালকৈ পাতিব আৰু এনেকৈ কৈছিলোঁ তেতিয়া তাৰপিছতে কেইদিনমানৰ পিছত মনোজ দাই মাতিলে চৰিত্ৰ এটা কৰিবি বুলি সেই 2017 পৰা বৰ্তমানলৈকে আছোঁ আৰু দেখি আছোঁ বেহেৰাবাৰী আউটপোষ্টৰ উপৰিও মানে আৰু কিবা অলৰেডি আমি মানে ৰাইজে চাইছে কেমেৰা কাম কিন্তু মানে সেয়া সৰু সুৰা এদিনীয়া অলপকৈ কৰিছিলোঁ প্ৰথম মোৰ কেমেৰাৰ কাম আছিলে যেতিয়া ৰং চেনেল আছিলে তেতিয়া আমি গুৱাহাটী যোৱাই নাই নগাঁৱতে তেতিয়া মানে ফাৰ্ষ্ট ৰং জীৱনৰ যে ছিৰিজ হৈছিলে FIR ছিৰিজ হৈছিলে ৰাইজে চাইছে বাৰু সেইবোৰ আমাৰ মানে নগাঁৱত হৈছিলে ফাৰ্ষ্ট ইউনিট তেতিয়া আমি নগাঁৱত হওঁতে মানে ভাল ষ্টৰিবোৰ কৰে আৰু নাটকৰ মানুহ বিচাৰে নাটক কৰা ল'ৰা ছোৱালী বিচাৰে তেতিয়া মানে আমি নৱদাৰ গ্ৰুপৰ এনেকৈ আমি মানে বা এনেকৈ অবিনেশ্বৰ গ্ৰুপৰ ল'ৰা ছোৱালীখিনিক মানে তেতিয়া মানে চবেই ভাবে যে এইকেইটা গ্ৰুপত নাটক কৰা ল'ৰা ছোৱালীয়ে ভাল মানে অভিনয় কৰে তেনেকুৱা এটা চিন্তাধাৰা আছিলে ধাৰণা আছিলে
তেনেকৈ মাতিছিলে। তেতিয়া মই 3টামান ষ্টৰীত কৰিছিলোঁ ইয়াতে, মলয় পৱন দাৰ পৰিচালনাত কৰিছিলোঁ, নগাঁৱত থাকোঁতেই 3টামান ষ্টৰীতে আছিলোঁ। তাৰপিছত FIR কৰিলোঁ দুটামান, তেতিয়া মঞ্জিত দাই ডাইৰেকশ্যন কৰিছিলে, মঞ্জিত শৰ্মা। এটা নে দুটা ইয়াতে কৰিছিলোঁ নগাঁৱতে। তাৰপিছতে পিছত সেই মঞ্জিত দাই এখন মেগা আৰম্ভ কৰিছিলে, মেঘৰঞ্জনী বুলি। মেঘৰঞ্জনী চাইছা হয়তো। এতিয়া আইবি বায়ে কৰিছিলে, নয়ন দা আছিলে, নিকুমণি বা আছিলে, নয়ন নিৰ্বাণ দা। এই নয়ন নিৰ্বাণ দাৰ ঘৰতে মানে কাম কৰা ছোৱালী এজনীৰ চৰিত্ৰ কৰিছিলোঁ তেতিয়া মই, মালতী বুলি। অকণমান দীঘলীয়াই আছিলে, 20-22 দিনৰ কাম আছিলে। কিন্তু সেই সুযোগতে মই গুৱাহাটী গৈছিলোঁগৈ, আৰু সেইটোৱে মোৰ এটা মানে গুৱাহাটী যোৱাৰ এটা মানে বাট আছিলে। আৰু সেই মেঘৰঞ্জনীৰ কাৰণেই গৈ পেলাই আজিলৈকে আছোঁ আৰু তাতে গুৱাহাটীতে। তাৰপিছত গুৱাহাটীত ভালেমান কেইবাখনো, গুৱাহাটীলৈ গ'লে ইখনৰ পিছত সিখনকৈ আহি যায় ন লিংক এটা। তেনেকৈ ৰঙৰে শাহুবাৰীটো কৰিছিলোঁ। তাৰপিছতে হয়, শাহুবাৰীটো এটা নে দুটা ষ্টৰী কৰিছিলোঁ ইনুবাৰ পৰিচালনাত। তাৰপিছত মানুহে অকণমান মনত ৰাখিছে বাৰু, এই বেহাৰবাৰী কৰাৰ মাজতে মোৰ ছোৱালীজনী যেতিয়া হৈছিলে, তেতিয়া মই 1 বছৰমান অকল মেটাৰনিটি লিভত আছিলোঁ। তৰামাই ইজ অন মেটাৰনিটি লিভ তেনেকুৱা আছিলে। সেই আকৌ জইন কৰাৰ আগত ভাড়াঘৰ কৰিছিলোঁ। ভাড়াঘৰ কৰিছিলোঁ। বেহাৰবাৰী কৰাৰ আগতো কিন্তু ইনুবাই যেতিয়া কৰিছিলে ছেকেণ্ড ছিজনটো ভাড়াঘৰ, তেতিয়াও মই এটা ষ্টৰী কৰিছিলোঁ ভাড়াঘৰত। অলপ তেতিয়া মানে দীঘলীয়া, প্ৰায় 18-20 দিনৰ কাম এটা ষ্টৰী কৰিছিলোঁ। পিছত যেতিয়া আকৌ থাৰ্ড ছিজনটো যেতিয়া ৰাজীৱ বৰঠাকুৰে কৰিছিলে, তেতিয়া সেই ৰাজীৱ দাই কৰোঁতে মই 100 নে 150টা এপিছড তেতিয়া ভাড়াঘৰ কৰিছিলোঁ। তেতিয়া সেইটো বকুলি চৰিত্ৰ আছিলে। মানুহে বাৰু কোনোবা এতিয়াও সোধে, বকুলিটো ভাড়াঘৰ, বকুলিক অকণমান মনত ৰাখে মানুহে। তাৰপিছত বেহাৰবাৰী কৰি আছোঁ আৰু। অৰিজিনেলি সীমা বৰুৱা কেনেকুৱা মানে? মই এতিয়া যেনেকৈ কথা কৈ আছোঁ তেনেকুৱাই। তাৰমানে তেনেকুৱা আৰু, কি বুলি ক'ম এতিয়া, যিয়ে জানে মোক জানে। ময়ো একদিন যিহেতু লগ পাইছোঁ, মানে খুব ফ্ৰী মানে মই লোকধাক সহজ আৰু মানে, যি আমি নৰ্মেল যেনেকুৱা তেনেকুৱা আৰু মানে, একো কোনো জীৱনত লোকধাক নাই। যেনেকৈ চলি আছে আৰু যাক যেনেকৈ যি সময়ত লগ পাইছোঁ তেনেকৈ ধৰণে ব্যৱহাৰ কৰিছোঁ। আৰু কিনো বেলেগ কিবা কৰিম মই নাজানো, বেলেগ কেনেকৈ থাকে। এতিয়া বৰ্তমান কেনেকুৱা কিবা নতুন কামৰ লগত আমি আকৌ নতুনকৈ কিবা দেখিম নি? নতুনকৈ মানে কি হয়, আমাৰ চিৰিয়েল কৰিম নকৰিম মই নাজানো, কিন্তু চিনেমা মই আগতেও 2-এখন কৰিছোঁ, আৰু 2খন চিনেমা মোৰ আহিবলগীয়া আছে। এখন মানে ৰঘুপতি বুলি এখন চিনেমা কৰিছিলোঁ, তাৰপিছত এখন এক্ৰছ দ্য পেডিক ফিল্ড বুলি কৰি থৈছিলোঁ। আৰু এতিয়া বৰ্তমান যিখনত তুমিও অভিনয় কৰিছা, এজন অভিনেতা দেই, দেৱজ্যোতি ন? দেৱজ্যোতি, কিন্তু আমি মুকু বুলিয়ে মাতোঁ। মই দেৱজ্যোতিটো সেইকাৰণে মনত নাথাকে, মুকু বুলি মাতিছোঁ। আমি পাগল নামৰ এখন চিনেমাত অভিনয় কৰিছোঁ মই। এতিয়া চলি আছে, চিত্ৰগ্ৰহণ অলৰেডি চলি আছে। গোটেই টিমটোৱে যোৰহাটৰ। আমি বাহিৰৰ পৰা আহিছোঁ, 2-এজনহে আহিছোঁ, বাকী গোটেইখিনি। আৰু বহুত ভাল কাম হৈছে এতিয়ালৈকে। আশা কৰিছোঁ পাগল চিনেমাখন ইয়াৰ জৰিয়তে প্ৰমোচনো কৰি দিওঁ ন? নহয়, সঁচাই বহুত সুন্দৰ চৰিত্ৰ এটাত অভিনয় কৰিছে আমাৰ সীমাই। মানুহে এটা বেলেগ মানে ইমেজ এটা পাব। তৰামাইৰ পৰা একেবাৰে এটা বেলেগ ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে। আৰু মানে খুব সুন্দৰ অভিনয় কৰিছে বহুত ভাল লাগিলে আজি কথা পাতি। আৰু আমাৰ শ্বুটিঙৰ ব্লগটো আহিবই, শ্বুটিঙৰ ব্লগ চবৰে চেনেলে মই অকণমান বনাইছোঁ। মোৰ চেনেলটো চাব, সীমা বৰুৱা অফিচিয়েল। তাতো মই চিনেমাখনৰ আৰু শ্বুটিঙৰ অলপমান সৰু ভিডিঅ' বনাইছোঁ। গতিকে আমাৰ ব্লগবিলাক চাব। আৰু বহুত ভাল লাগিলে আজি সীমাক মইতো লগ পাই আছোঁ, কথাখিনি পাতি পেলাই ভাল লাগিলে। সীমাই কৈছিলে যে গান গায়, গতিকে গান এটা গাবলৈ মই অনুৰোধ কৰিম শেষত। কিন্তু তাৰ আগতে কৈ লৈছোঁ, যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে আৰু যদি বিশেষকৈ আমাৰ সীমাৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে মোক কমেণ্ট কৰিব। মই আকৌ যেতিয়া আহিব তেতিয়া আকৌ এটা আপোনালোকক ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। যে আপোনালোকৰ যদি প্ৰশ্ন কিবা আছে তেনেহ'লে কমেণ্টত জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি তুমি এবাৰ প্ৰমোট কৰি দিয়া, দেৱজ্যোতিষ ব্লগ বুলি মোকো এটা চেনেল আছে, নতুনকৈ আৰম্ভ কৰিছে। ধুনীয়া ভিডিঅ' আপোনালোকে চাবলৈ পাই থাকিব। আপোনালোকে মোকোৰ ভিডিঅ'বোৰ চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ। যে আমি তৰামাইৰ মুখেৰে এটা গান শুনিম, গতিকে অনুৰোধ কৰিছোঁ এটা গানৰ বাবে। চিনেমাত ৰাতি দেৰিলৈকে শ্বুটিং কৰি মাত চাত বহি আছে, ভাগি আছে, কিনো গাম। মই তৰালি শৰ্মা বাক মই বহুত ভাল পাওঁ। তৰালি শৰ্মাৰ মানে প্ৰত্যেকটো গানেই মোৰ গাবলৈ চেষ্টাহে,
মোৰ আচলতে বহুত প্ৰেক্টিছে নাই এতিয়া বহুত বছৰ সৰুকৈ গাই থাকোঁ তাৰে দুষাৰিমান আৰু দেই দুষাৰিমান মানে ভুল ভ্ৰান্তি নধৰিব এনেই আৰু প্ৰেক্টিছটো নাই মাতিলে নামিয় হাজোনা সিঁচি দিওঁ গোপুতে মই তোমাক যি কথা বতাহে কঢ়িয়াব নোৱাৰে যি কথা আকাশে খুলি বুজাব নোৱাৰে কুৰুকি কুৰুকি খান্দি যোৱাবি থেৰেঙা বুকুত হেৰুৱাও দিন আজি কওঁ শুনা আজি কওঁ তোমাকে তোমাৰে কথা মই তোমাতে তুমি শাকুলতা ধন্যবাদ বহুত সুন্দৰ এটা কণ্ঠ আৰু বহুত ধুনীয়া বলাইকৈ গাইছে এটা নতুন প্ৰতিভা আমি দেখা পালোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল পায় আৰু যদি কিবা প্ৰশ্ন আছে তেনেহ'লে মোক ক'লোৱে কমেণ্টত জনাব আমাৰ সীমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ বহুত ভাল ভাল কাম আমি যাতে চাবলৈ পাওঁ আগন্তুক দিনত আৰু বহুত ওপৰলৈ যাওক বহুত মানুহে আঁকোৱালি লওক সেইখিনি আশা কৰিছোঁ ধন্যবাদ